আৰু এটা মানে ভাল খবৰ মানে এই ভিডিঅ'টো আপোনালোকে 100+ লাইক বন্ধুসকল অলপ ৱেইট কৰাৰ পিছতো ট্ৰেইনখন আহি গ'ল আৰু নিয়াজে পুৰা মানে ফালি দিলে ফটো মাৰি তো বন্ধুসকল চাওক খোজা ইয়া ষ্টেচন চাওক ওয়েলকাম টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ আমি ক'ত আছোঁ চাওক আমি আছোঁ হোজা ষ্টেচনত ইয়াত আপোনালোকক দেখুৱাম মানে হোজা ষ্টেচনত মানে কি আছে তো তাৰ পৰা গৈ মানে আৰু এখন মই তাত যাম তো ইয়াত মানে অলপ প্ৰগ্ৰাম আছে তাত গৈ পুৰা আপোনালোকক দেখুৱাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল চাওক হোজা ইয়া ষ্টেচন চাওক মানে কি ক'ম পুৰা আল্টিমেট তো বন্ধুসকল এবাৰ এই চাওক হোজা Close till I get up. Time is barely on our side. বন্ধুসকল মোৰ লগত আছে আৰু এজন মানে মোৰ মানে আগৰ ভিডিঅ'টোত আপোনালোকে দেখিব পাইছে মানে নিয়াজ তো এয়া চাওক মানে মোৰ নিয়াজৰ লগত আহিছোঁ তো বন্ধুসকল অলপ ৱেইট কৰাৰ পিছতো ট্ৰেইনখন আহি গ'ল চাওক তো কি ক'ম ট্ৰেইনখন আহি আছে তো অলপ মই জুম কৰাই দেখি আছোঁ তো আহি আছে নিয়াজ পুৰা মানে ব্যস্ত ফটো মাৰাত তো নিয়াজ আৰু ফটো মাৰিব নালাগে আৰু কিমান ফটো মাৰিবি দেই তো গাইজ এতিয়া মানে তলত নামি আহিছো তো পুৰা ৰ'দৰ সময়ত এতিয়া মানে পুৰা মানে আমি ফটো চটো মাৰি তো এতিয়া মানে প্ৰগ্ৰামত গৈ আছো তো প্ৰগ্ৰামত গৈ আমি কি কৰো তো তোমালোকক দেখুৱাম আৰু নিয়াজে পুৰা মানে ফালি দিলে ফটো মাৰি তো মানে কি ক'ম নিয়াজৰ ফটো মৰা আপোনালোকে দেখিলে মানে পাগল হৈ যাব নহলে পাগল হ'ব নালাগে জাষ্ট ফটো মাৰিছে সি তো আমি ষ্টেচনত মানে যিমান পাৰিলোঁ সিমান দেখুৱালোঁ আৰু এতিয়া মানে গৈ আছোঁ মানে প্ৰগ্ৰামখনত আৰু প্ৰগ্ৰামৰ পৰা আহি মানে হৈ যায় আৰু বহু বস্তু আছে তো সেইবিলাক আপোনালোকক দেখুৱাম ফাইনেলি মানে যিখন প্ৰগ্ৰামৰ কথা কৈছিলোঁ তো সেইখন হ'ব এই স্কুলখনত প্ৰগ্ৰাম আৰু এই স্কুলখন চাই লওক মানে স্কুলখনৰ নাম হৈছে দেশবন্ধু বিদ্যাপীঠ HS স্কুল মানে হৈ যায় তো এই স্কুলখন আৰু এয়া মানে সম্পূৰ্ণ দৃশ্যটো চাই লওক বন্ধুসকল মানে যোৱাকালি প্ৰগ্ৰামটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মানে প্ৰগ্ৰামটো শেষ হ'লে মানে ৰাতি 6টা বজাত মানে ইয়াৰ পৰা আহোঁতে মানে ঘৰত 7টামান হ'ল আৰু 7টাৰ পিছত অলপ মই কলেজত মানে লিখিব লাগে আৰু লিখি পেলাই মানে টোপনি গ'লোঁ আৰু টোপনিৰ পৰা উঠোতে মানে 7:30মান হ'ল আৰু 7:30মান হোৱাৰ পিছত আমি মানে গা চা ধুই মানে এতিয়া পূৰা ৰেডি হ'লোঁ কলেজত যাব লাগে আৰু তাত প্ৰগ্ৰামটো মানে কিহৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু মই কলেজৰ পৰা আহি আপোনালোক মানে পুৰা ডিটেইলছ কৈ দিম আৰু প্ৰগ্ৰামটোত মানে কি হ'ল তো পিছত আমি ক'ম বন্ধুসকল প্ৰায় 3 ঘণ্টাৰ পিছত পুনৰ লগ পালোঁ কলেজৰ পৰা আহি তো এতিয়া মানে কলেজৰ ড্ৰেছবিলাক খুলি লৈছোঁ আৰু আমাৰ ড্ৰেছ পিন্ধি লৈছোঁ এতিয়া তো যোৱাকালি মানে যিমান পাৰিলোঁ সিমান দেখুৱালোঁ আৰু প্ৰগ্ৰামটো দেখুৱাব নোৱাৰিলোঁ কাৰণ মানে প্ৰগ্ৰামটো এনেকুৱা আছিল মানে এজন মানুহৰ মানে আমাৰ কাৰণে বিশেষকৈ প্ৰগ্ৰামটো মানে আমি মানে আমাৰ মানে কেৰিয়াৰটো মানে কেনেকৈ বনাব লাগে সেই বিষয়লৈ প্ৰগ্ৰামটো আছিল আৰু এনেকুৱা প্ৰগ্ৰামত যদি আমি ভিডিঅ' কৰি থাকোঁ তেনেহ'লেতো প্ৰগ্ৰামটোত মানে এক্টিভ নহ'লোঁ তো সেইকাৰণে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু যিকোনো প্ৰগ্ৰামটোৰ কথা বাদ দিয়া আৰু ভাবিছিলোঁ মানে প্ৰগ্ৰামটো অলপ সোনকালে শেষ হ'লে আৰু হোজাইত মানে কিবা কিবি বস্তু আছে তো প্ৰগ্ৰামটোৰ পৰা পিছত গৈ আমি দেখুৱালোহেঁতেন আৰু প্ৰগ্ৰামটো শেষ হৈছে মানে প্ৰায় মানে ৰাতিও হৈ গ'ল সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু কি ক'ম আৰু এটা মানে ভাল খবৰ মানে এই ভিডিঅ'টো আপোনালোকে 100+ লাইক কৰি দিয়ে তেতিয়াহ'লে মই মানে মোৰ ডেইলি ব্লগটো আপোনালোকক দিম এটা মানে মই ডেইলি মানে কি কৰোঁ তো এইটো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু এইটো আছিল আজি সৰু মানে ভিডিঅ' আৰু কি ক'ম ভিডিঅ'টোত আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব